নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আজি আপোনালোকৰ 2 ফেব্ৰুৱাৰী 2023 চন। চ' আজি এটা খুবেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকৰ SLRC ফালৰ পৰা আহিছে, যি আপোনালোকৰ ড্ৰাইভাৰ যি আপোনালোকৰ ৰিটেন এক্সামত পাছ কৰিছিল। চ' তাৰ ড্ৰাইভিং স্কিল আপোনালোকৰ এতিয়ালৈকে হোৱা নাই, কিন্তু এটা আজি নটিফিকেশ্যন আহিছে যে আপোনালোকৰ ড্ৰাইভাৰৰ যি স্কিল টেষ্ট সেয়া আপোনালোকৰ 11, 12, 18 আৰু 19 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব। চ' ইয়াতে আপোনালোকে এইটো কথা উল্লেখ কৰিছে যে আপোনালোকৰ যি স্কিল টেষ্টৰ কাৰণে এডমিট কাৰ্ড লাগিব, সেই এডমিট কাৰ্ড আপোনালোকে 6 ফেব্ৰুৱাৰী আবেলি 3টা বজাৰ পৰা ডাউনলোড কৰিব পাৰিব, য'ত আপোনালোকৰ এক্সামটো ক'ত হ'ব আৰু টাইমিং সকলোবিলাক তাত লিখা থাকিব। চ' আপোনালোকে গম পালে যে 11, 12, 18 আৰু 19 তাৰিখে আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব। চ' সকলোকে স্কিল টেষ্ট ভালকৈ দিবলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোকৰ এডমিট কাৰ্ডখন 6 তাৰিখে ডাউনলোড কৰি ল'ব পাৰিব। চ' ইমানখিনি আছিল। চ' আপোনালোকৰ স্কিল টেষ্ট যিটো ইমান তাৰিখে অনুষ্ঠিত হোৱাটো চিয়ৰ হৈ পৰিছে। চ' আপোনালোকে সকলোৱে স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন চলাই থাকক। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন যিহেতু ওলালে, সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানে, ধন্যবাদ।